Hello guys, so good morning. মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ মানে চকলাঘাট বামুণগাঁও ফুলনিয়াটি আদৰ্শ গাঁও হয়। সেয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এটা দুখীয়া ঘৰৰ মানুহ মানে তেওঁ হাজিৰা মাজিৰা কৰি পেলাই যেনে তেনে খাই থাকে আৰু দেই। কিন্তু কথাটো হৈছে কি, এদিন তেনেকৈ গৈ পেলাই নাৰিকল গছত উঠিছিলে। নাৰিকল গছত উঠোঁতে আপোনাৰ তাৰ পৰা পৰিলে, ভৰিটো ভাগিলে। এতিয়া GMC হস্পিটেলত মানে কি বুলি কয়, GMC হস্পিটেলত চিকিৎসাধীন হৈ আছিলে। তাৰপিছত পইচা কম বাবে আমি গুচি আহিবলগীয়া হৈছিলে, মানে মাক আৰু গুচি আহিবলগীয়া হ'ল যিহেতু পইচা নাছিলে। এয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, এইটো হৈছে ঘৰ। মানে থাকিবলৈ জেগা নাই। এয়া মানে বাহিৰত বতৰ নপৰাৰ আগতে হয়তো ভিতৰতে বতৰ পায়। মই চাৰিওকাষে মই দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। চ' সেইটোৱে ঘৰ। এইটো ঘৰ, এয়া ঘৰ অৱস্থা নাই ঘৰটো। আপোনালোকে পাৰে যদি কিবা এটা সহায় কৰিলে ভাল হয়। পৰিয়ালটো অলপ এয়া বেণ্ডেজ মাৰি থৈ দিছে। কিন্তু GMCত গ'লোঁ, GMCত গৈ পেলাই GMCত গৈছিলোঁ, কিন্তু চিকিৎসাধীন থকা অৱস্থাত মানে আপোনাৰ অপাৰেশ্যন কৰিব লাগিব, 20,000 টকা লাগে। কিন্তু নহ'লে এয়া থাকিবলৈ জেগা নাই। এয়া দেখিছে নহয় আপোনালোকে। এয়া মই ভিতৰৰ দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিছে এখন বিচনা নাই, এইটো ঘৰ। তো সকলোৱে যাতে অকণমান কিবা এটা কৰি সহায় কৰে, মই দেখুৱাই আছোঁ। এইটোৱে ঘৰ আৰু এয়া দেখিছে নহয়, ইমান চাপৰ, ভিতৰত যেতিয়া পানী চানী পৰে। কিন্তু আইতাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আইতা কওকচোন আপোনাৰ কি হৈছে? জেন্সলৈ গৈছিলোঁ, ল'ৰাটো অপাৰেশ্যন হ'লে আমি খুজি মাগি ফুৰিছোঁ। এতিয়া ল'ৰাটোক অপাৰেশ্যন কৰিব নোৱাৰোঁ, এতিয়া পইচা কম হয়, সেইকাৰণে ল'ৰাটোক লৈ গুচি আহিলোঁ। এতিয়া কি কৰিম আমি সেইটোকে চিন্তা কৰক। আপোনালোকে আমাক সহায় কৰক, প্ৰভুসকল সহায়টো আমাক কৰি দিয়ক। আমি কি কৰিম, দুখীয়া মানুহ। আপোনালোকে নমস্কাৰ কৰিছোঁ। সকলোৱে যেতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে, এয়া দেখিছে মাক আৰু পিতেকেই আছে, কিন্তু কোনোৱে এতিয়ালৈকে সহায় কৰা নাই। তথাপিতো গাঁৱৰ মানুহে কিছুমানে 50 টকা 100 টকা দি তেনেকৈ সহায় কৰিছে। সেইকেইটা পইচা মই কি কৰিম? সেইকেইটা পইচাটো কিমান পইচা লাগে, ঢেৰ পইচা লাগে GMCত। কিন্তু আমি কি কৰিম গৈ যাবলৈ? আপোনালোকে সহায় কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যাতে কৃষ্ণ প্ৰভু কি বুলি ক'বাচোন। ফল দেখিছা প্ৰভু, ভাঙা ঘৰ দুৱাৰ, বতৰ পৰে, গোটেই ঘৰ দুৱাৰ অৱস্থা নাই, ল'ৰা ছোৱালী থ'বলৈ নাই, বিচনা ওকে। মই কি কৰিম? আপোনালোকে ভিডিঅ'খন অকণমান হেৰি কৰি চাব প্ৰভুসকল। আপোনালোকক ভৰি ধৰিছোঁ মই। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আইতাক দেখিছে, মোক দেখিছে নহয়, অকলশৰীয়া মানুহ, ব্যৱস্থা কৰিব, কিবা এটা কৰি সহায় কৰিব আৰু সকলোৱে যি পাৰে আৰু দেই। এতিয়া উপায় নাই প্ৰভু। আপোনালোকে মই ভিডিঅ'খন আপোনালোকে হেৰি কৰিলে হ'ল আৰু। এয়া দেখিছে, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চ' ঘৰটো মানে একে অৱস্থা নাই। পথাৰৰ মাজৰ ঘৰ, এই পথাৰৰ মাজৰ ঘৰ। কিবা এটা কৰি আপোনালোকে সহায় কৰিব। আৰু বিধায়িকা আমাৰ মাননীয় হেমলতা, এইটো হৈছে ঘৰটো। মই গোটেইটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। একচুৱেলি তেওঁ BPL কাৰ্ডো নাই। হয়তো GMCত থকাহেঁতেন, যদি BPL কাৰ্ড থকাহেঁতেন, BPL কাৰ্ড থকাহেঁতেন কম পইচাতে হৈ গ'লহেঁতেন। আপোনালোকে দেখিবলৈ পাইছে। চ' কিবা এটা কৰি পেলাই সকলোৱে সহায় কৰে যেন। আৰু পেচেণ্টটো ইয়াত আছে, দেখিছে কিমান বাহিৰত আছে, দেখিছে বতৰ পৰে, খোজকাঢ়িব নোৱাৰে, মানে ভৰিটো ভাগি গ'লগৈ। অপাৰেশ্যন কৰিবলৈ পইচা নাই যিহেতু। ত' আপোনালোকে কিবা এটা কৰি সহায় কৰে আৰু। এইটোৱে ঘৰ আৰু। চ' পেচেণ্ট ইয়াত পৰি আছে, সহায় কৰি দিয়ে জানে। কিবা এটা কৰি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, সহায় কৰিব আপোনালোকে। আপোনালোকৰ সেয়া কৈছোঁ, হাত জোৰ কৈছোঁ প্ৰভুসকল। মই ভাঙা দুৱাৰ দেখিছা প্ৰভু। আপোনালোকে অকণমান ভিডিঅ'টো চাই অকণমান হেৰি কৰিব, সহায় কৰিব। সেইটোৱে আৰু ইমানেই ঘৰটো। মই